এই ভিডিওটোত আপুনি এমেজিং ফ্যাক্টস আৰু ইনফৰমেশ্যন লাভ কৰিব গতিকে ভিডিওটো শেষৰলৈকে চাব নম্বৰ 1 প্ৰথমে মই আপোনাক দ্ৰৌপদী মুৰ্মুজীৰ বিষয়ে ক'বলৈ লৈছো 64 বছৰীয়া দ্ৰৌপদী মুৰ্মুজী ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ সান্তালী জনজাতিত জন্মগ্ৰহণ কৰিছিল তেওঁ ভুৱনেশ্বৰত থকা ৰামাদেৱী ওমেন্স ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰে তেওঁ ৰাজনীতিত সোমোৱাৰ আগতে বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল তেওঁ ৰায়ৰংপুৰত থকা শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটত এগৰাকী এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰিছিল তেওঁ উৰিষ্যা চৰকাৰৰ ইৰিগেশ্যন অৰ্থাৎ জলসিঞ্চন বিভাগৰ এগৰাকী জুনিয়ৰ এছিষ্টেণ্ট হিচাপেও কাম কৰিছিল তাৰ পাছত তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে ইয়াৰ পিছত মুৰ্মুজী বিধায়কো হয় আৰু 2007 চনত তেওঁ উৰিষ্যা চৰকাৰৰ পৰা বেষ্ট এমএলএ অফ দ্য ইয়েৰ পুৰস্কাৰো পায় তেওঁ 2015 চনৰ পৰা 2021 চনলৈ ঝাৰখণ্ডৰ ৰাজ্যপালো আছিল আৰু ইয়াৰ দ্বাৰাই তেওঁ হ'ল ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুজীৰ স্বামীৰ নাম আছিল শ্যামচৰণ মুৰ্মু যি এজন বেংক কৰ্মচাৰী আছিল কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ 2014 চনত মৃত্যু হয় তেওঁৰ দুজন ল'ৰাও আছিল যাৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ এগৰাকী ছোৱালীও আছে দ্ৰৌপদী মুৰ্মুজী ইতিমধ্যে 15তম ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈ ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি আৰু ভাৰতৰ দ্বিতীয় মহিলা ৰাষ্ট্ৰপতি হয় নম্বৰ 2 চাহপাত যি কেৱল মুখৰে নহয় সম্বন্ধবোৰৰ মাজতো সোৱাদ আনে তাতে যদি লং ইলাইচি দিয়া চাহ হয় তেন্তে কথাই বেলেগ দিনটোৰ আৰম্ভ আৰু সমাপ্তি চাহৰ দ্বাৰাই হয় কিন্তু আপুনি চাহৰ বিষয়ে কিমান জানে আজি চাহৰ বিষয়ে কেইটামান ইণ্টাৰেষ্টিং কথা জানো আহক প্ৰতি বছৰে ডিচেম্বৰ মাহৰ 15 তাৰিখে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয় চাহ এনেকুৱা এবিধ পানীয় যাক সমগ্ৰ বিশ্বতে পানীৰ পিছতে সকলোতকৈ বেছি খোৱা হয় কিন্তু আগতে চাহ কেৱল ঠাণ্ডা দিনত ঔষধ হিচাপে খোৱা হৈছিল ইয়াক প্ৰতিদিনে খোৱাৰ অভ্যাসটো ভাৰততে আৰম্ভ হয় চাহৰ প্ৰকাৰৰ কথা ক'বলৈ গ'লে চাহৰ 1500তকৈও অধিক প্ৰকাৰ বা ভাগ আছে ইয়াৰ ভিতৰত ব্লেক টি হোৱাইট টি গ্ৰীণ টি য়েলো টি অন্যতম চাহপাতৰ আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল যে চাহ গছৰ পাত যদি আমি কিছু সময় গৰম পানীত ডুবাই ৰাখি তাৰ গোন্ধ ঘৰৰ ভিতৰত দিওঁ তেন্তে ই মহ খেদা গুড নাইটৰ দৰে কাম কৰে চাহত এণ্টি অক্সিডেণ্ট থাকে যিয়ে বয়স বৃদ্ধিত হোৱা সমস্যাসমূহ নাইকিয়া কৰে আমি দেখিবলৈ পোৱা টি বেগবোৰৰ আৱিষ্কাৰ ভুলতে হৈছিল আচৰিত নহয়নে আমেৰিকাৰ এজন ব্যৱসায়ীয়ে চাহপাত এটা চিল্ক বেগত ভৰাই তেওঁৰ গ্ৰাহক এজনলৈ পঠিয়াইছিল গ্ৰাহকজনে ভুলতে গোটেই চিল্ক বেগটোকে পানীত ডুবাই চাহ কৰি খালে তাৰ পিছৰ পৰাই ব্যৱসায়ীজনে চাহপাত টি বেগত ভৰাই বিক্ৰী কৰিবলৈ ল'লে চাহত থকা এলথেনাইনে মগজুৰ শক্তি বঢ়ায় ভাগৰ কমায় বুদ্ধি বিকাশ কৰে আৰু টোপনিৰ পৰা আমাক কিছু সময় হ'লেও আঁতৰত ৰাখে নম্বৰ 3 অট'ৰোটেট নামৰ অপশ্যনটো সকলোৰে মোবাইলতে থাকে বহুতো মানুহে ইয়াক এনি টাইম অন কৰিয়ে ৰাখে কিন্তু আপুনি জানেনে এনেকুৱা কৰিব নালাগে কাৰণ যদি ইয়াক এনি টাইম অন কৰি ৰাখে তেন্তে এক্সেলেৰোমিটাৰ নামৰ এটা সেন্সৰ সদায় এক্টিভ হৈ থাকিব আৰু আপোনাৰ মোবাইলৰ বেটাৰী বহুত বেছি খাব সেই কাৰণে বেটাৰী বচাব লাগে যদি প্ৰয়োজনীয় সময়তহে ইয়াক অন কৰিব লাগে নম্বৰ 4 আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা পেন্সিলৰ কেইটামান ইণ্টাৰেষ্টিং কথা জানো আহক প্ৰথম কাঠৰ পেন্সিল হাতেৰে তৈয়াৰ কৰা হৈছিল এডাল পেন্সিলৰ দ্বাৰা আমি প্ৰায় 35 কিলোমিটাৰ দীঘল আৰু 45,000 শব্দ লিখিব পাৰোঁ পেন্সিলৰ নিবটো গ্ৰেফাইট আৰু ক্লে মিক্স কৰি বনোৱা হয় পেন্সিল শব্দটো লেটিন ভাষাৰ পেন্সিলাছ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সৰু নেজ মহান বিজ্ঞানী থমাছ এডিছনে তেওঁৰ নিজৰ আইডিয়াসমূহ লিখিবলৈ পেন্সিলে ব্যৱহাৰ কৰিছিল নম্বৰ 5 গৰমত সকলোৰে ঘাম ওলায় কিন্তু কিছুমান মানুহৰ ঘাম যিমান ওলাব লাগে সিমান নোলায় যি সঁচাকৈ এটা ভাল লক্ষণ নহয় বা ই বিপদজনক হ'ব পাৰে ঘাম নোলোৱাটোক ইংৰাজীত কোৱা হয় এনহাইড্ৰছিছ ঘাম ওলোৱা আমাৰ শৰীৰটোক ঠাণ্ডা কৰি ৰখাৰ এটা প্ৰাকৃতিক ব্যৱস্থা এনহাইড্ৰছিছ বা ঘাম নোলালে ছালৰ বিভিন্ন ৰোগ যেনে পিম্পলছ ওলোৱা ছালত দাগ বহা ৰঙা পৰা আদি হ'ব পাৰে ইয়াৰ উপৰিও শৰীৰটো দুৰ্বল বা এলেহুৱা হ'ব পাৰে এইটো ভিডিঅ'ত ইমানেই এনেকুৱা ধৰণৰ এমেজিং ফেক্টছ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰক